মই মুন্মি হাজৰিকা দেৱী আপোনালোকলৈ এতিয়া অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। বন্ধুজন আজি আপোনালোকক মই দেখাব ওলাইছোঁ ঢেকীয়াজুলিত থকা এখন পাৰ্কৰ কিছুমান পৰিৱেশ য'ত নেকি থাকি ভাল লাগে, নহয় জানো? পাৰ্ক বুলি ক'লেতো চবেই ভাল পায়, নহয়নে? আৰু ময়ো আপোনালোকক কিছুমান ইয়াৰ পৰিৱেশ দেখাব ওলাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। ব'লক ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ। আৰু আপোনালোকে ভিডিঅ'টো দেখিছে, এয়া হয় মোৰ মামী আৰু সেইফালে ৰখি আছে মোৰ এয়া ভণ্টি আৰু এয়া ভাইটি জুলনাত খেলি আছে আৰু ময়ো অলপ খেলি ল'লোঁ সৰু পোৱালি নিচিনাকৈ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো দেখিছে আৰু মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰিব নাপাহৰিব, আৰু যদি ভাল পায় প্লিজ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু তাতে দেখিছোঁ বহুত ফুল আছে, তাৰ ভিতৰত দেখিলোঁ নাৰ্জী ফুল, যিহেতু বহুত ডাঙৰ ডাঙৰকৈ ফুলি আছে, দেখি মৰম লাগিছে। আৰু যিহেতু মৰম নালাগিব কিয়, নহয় জানো? ছোৱালী মানুহৰ ফুলটো প্ৰিয়ৰে হয়, সেয়া দেখিছে আপোনালোকে। তাৰপিছত আহিছোঁ আমি ঘৰলৈ, বহুত ঘূৰিলোঁ আৰু আজি আৰু আপোনালোককো দেখালোঁ। আহি পেলাই এয়া খালোঁ ফুচকা, যিহেতু মই ফুচকা খাই বহুত ভাল পাওঁ, কাৰণ ছোৱালী মানুহ চবেই ভাল পায় ফুচকাটো খাই। আৰু কোনে কোনে বেয়া পায় কমেণ্ট কৰি জনাবচোন বাৰু ফুচকা খাই। তাৰপিছত আহিলোঁ আমি ঘুগুনি খাবলৈ, ইয়াত যিহেতু ঘুগুনি টেষ্ট বনাই বুলি শুনিছোঁ, আৰু ঘুগুনি আলু চব আমি খাই ল'লোঁ। তাৰপিছত আমি আহিছোঁ ঘৰলৈ। আকৌ এতিয়া অন্য ভিডিঅ'ত লগ পাম বুলি আশা থাকিল। ধন্যবাদ।